হেল্ল' মোৰ শুভাকাংক্ষীসকল, আজি পুনৰ যোৰহাট তিনিআলি এজাক বৰষুণতে কেনেকৈ বানপানী সদৃশ পৰিৱেশে সাগৰৰ নিচিনা পৰিৱেশ কৰি তুলিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো প্ৰথম পৰা লাষ্টলৈকে চাব, তেতিয়া গম পাব যে যোৰহাট তিনিআলি এজাক বৰষুণতে কেনেকৈ সাগৰৰ সদৃশ পৰিৱেশ কৰি তুলিছে। ফুটপাথৰ ওপৰলৈকে পানী উঠি আহিছে। অলপ সম্পূৰ্ণ দৃশ্য দেখাম। এখনমান মোলৈ পঠিয়াই দিবি না। চাওক, চাৰিওফালে পানীয়ে পানী, মটৰচাইকেল খেলি নিব লগা। চাৰিওফালে পানীয়ে পানী, মানুহৰ ছাইডত দেখিছেনে খোজকাঢ়ি যাবলৈ ৰাস্তা নাইকিয়া হৈছে। দেখিছেনে মানুহৰ খোজকাঢ়ি গৈছে, আঁঠুৰ ওপৰলৈকে পানী। দেখিবলৈ ধুনীয়া লাগিছে, যদিও মানুহৰ কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে আপোনালোকে ভিডিঅ'টো দেখিও গম পাইছে। চাই গলিয়ে গলিয়ে পানী হৈ গৈছে, দেখিছানে? এই ফুটপাথৰ ওপৰত মই যিমানটো পাৰোঁ দূৰলৈকৈ দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাব। পানী ক্ৰমাৎ বাঢ়িয়ে আছে, বৰষুণ দিওঁ দিওঁ অৱস্থা হৈছে, আকৌ আৰু বাঢ়িব পানী। দেখিছেনে চাৰিওফালে পানীও, ফুটপাথত মানুহ থিয় হৈ ৰৈ পানী উপভোগ কৰি আছে। প্ৰায় গাড়ী আধালৈকে তলেই গৈছে, চকা ডুব গৈছেগৈ। মানুহবোৰৰ যি দুৰৱস্থা হৈছে, খোজকাঢ়ি যাবলৈও ভয় লগা হৈছে, কাৰণ ৰাস্তাৰ মাজে মাজে যি প্ৰকাণ্ড গাঁত আছে, আপোনালোকে বাতৰি নিশ্চয় শুনি আছে, প্ৰকাণ্ড গাঁতত মানুহ সোমাই মৃত্যুবৰণো ঘটিছে। এই দেখিছেনে, ইজনে সিজনক ধৰি যাব লগা হৈ গৈছে। কোনটো মুহূৰ্তত কি হয় কোনো ধৰিব পৰা নাই, বা কোনটো সময়ত কি বিপদৰ ঘণ্টা বাজে কোনো গম নাপায়। এই দেখিছেনে গোটেই পানীয়ে পানী, তথাপিতো মানুহটো যাবই লাগিব। এই দেখিছেনে গাড়ীয়ে গোটেই পানীত খেলি গৈছে, ফুটপাথৰ ওপৰলৈকে উঠি গৈছে। যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে, ভিডিঅ'টো লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মই এনেকুৱা নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম, বা দিবলৈ মোৰ মনটো ভাল লাগিব। ধন্যবাদ, সমাপ্ত কৰিলোঁ।